নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটোলৈ আজি মই অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত এটা নতুন ভিডিঅ' লৈ আহিছো ইয়াতে মই বহুত কেইটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনাৰ লগত ডিসকাস কৰিম যিবোৰ আপোনাৰ অহা যিকোনো কম্পিটিটিভ এক্সাম যেনেকৈ ADRE আসাম পুলিচ এনে ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হ'ব সো ভিডিঅ'টো আপুনি চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক সো আৰম্ভ কৰো আজি ভিডিঅ'টো ইয়াতে যদি মই ফাৰ্স্ট কোৱেশ্চনটো চাও তেতিয়ালে ফাৰ্স্ট কোৱেশ্চনটো আছে নিৰুপমা বৰগোহাঁইৰ দ্বাৰা ৰচিত অভিযাত্ৰী উপন্যাসখন কোনগৰাকী মহিয়সী নাৰীৰ জীৱনৰ আধাৰত ৰচিত অপচন কেইটা যদি মই চাও তেতিয়ালে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি হতিয়া আদিনী মানে হতিয়া আদিনীৰ ওপৰতে ৰচিত আছিল অভিযাত্ৰী উপন্যাসখন নেক্সট কোৱেশ্চনটো যদি চাও তেতিয়ালে নেক্সট কোৱেশ্চনটো আছে দটো এটা ড্যাশ মানে দটো এটা কি হয় অপশন এ আছে ঘোষ বৰ্ণ অপশন বি আছে মহাপ্ৰাণ বৰ্ণ অপশন সি আছে অল্প প্ৰাণ বৰ্ণ আৰু অপশন ডি আছে এ আৰু সি দুটাই সো কারেক্ট আনসারটো হৈ যাব অপশন ডি এ আৰু সি দুটাই নেক্সট কোৱেশ্চনটো যদি চাও তেতিয়ালে নেক্সট কোৱেশ্চনটো আছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাৰ নাম কি অপশন এ আছে বনকৰি অপশন বি আছে নিয়ৰ অপশন সি আছে প্ৰিয়তমাৰ চিঠি আৰু অপশন ডি আছে মালতী সো অপশন কেইটাৰ মাজতে কারেক্ট আনসারটো হৈ যাব অপশন এ বনকৰি বনকৰিটো হল অসমীয়া প্ৰথম ৰোমান্টিক কবিতা নেক্সট কোৱেশ্চনটো চাই লও জিৰ কেদাম কাৰ্বি সকলৰ এটা ড্যাশ অপশন এ আছে উৎসৱ অপশন বি আছে উপাসনা গৃহ অপশন সি আছে ডেকাচাং আৰু অপশন ডি আছে বাদ্যযন্ত্ৰ সো কারেক্ট আনসারটো যদি চাও তেতিয়ালে এইটো হৈ যাব অপশন সি ডেকাচাং অসমীয়া ভাষা কোনটো প্ৰাকৃতৰ পৰা উদ্ভৱ হয় বুলি কোৱা হয় অপশন কেইটাৰ মাজতে কারেক্ট আনসারটো হৈ যাব অপশন ডি মগধী প্ৰাকৃত মানে অসমীয়া ভাষাটো মগধী প্ৰাকৃতৰ পৰা আহিছে বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাই লও কোনো বিশেষ অৰ্থ বুজাবলৈ প্ৰতিপাদিকৰ পাছত যিবোৰ প্ৰত্যয় যোগ কৰা হয় তাক ড্যাশ বুলি কোৱা হয় সো অপশন কেইটা যদি চাও তেতিয়ালে ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি তদ্ধিত প্ৰত্যয় নেক্সট কোৱেশ্চনটো চাই লও পিতা পুত্ৰ উপন্যাসখনৰ ৰচক কোন অপশন এ আছে লীলা গগৈ অপশন বি আছে ভবেন্দ্ৰনাথ শইকীয়া অপশন সি আছে হোমেন বৰগোহাঁই আৰু অপশন ডি আছে লক্ষীনন্দন বৰা সো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি হোমেন বৰগোহাঁই নেক্সট কোৱেশ্চনটো চাই লও ক্ৰিয়াৰ কাৰ্যৰ নাম বুজোৱা বিশেষ্য পদক ড্যাশ বোলে অপশন কেইটাৰ মাজতে ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি ক্ৰিয়াবাচক বিশেষ্য নেক্সট কোৱেশ্চনটো চাই লও হাতহৰি শীৰ্ষক গল্প সংকলনৰ ৰচক কোন সো কারেক্ট আনসারটো হৈ যাব অপশন সি দণ্ডিনাথ কলিতা কোন চনত অসমৰ স্কুল কলেজ আৰু কাৰ্যালয়ত অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাত প্ৰচলন হৈছিল অপশন কেইটা যদি চাও তেতিয়ালে অপশন এ আছে 1873 চনত অপশন বি আছে 1836 চনত অপশন সি আছে 1846 চনত আৰু অপশন ডি আছে 1887 চনত সো অপশন কেইটাৰ মাজতে মোৰ কারেক্ট আনসারটো হৈ যাব অপশন বি মানে 1836 চনত নেক্সট কোৱেশ্চনটো চাই লও মাধৱদেৱে সৃষ্টি কৰা ভটিমাটো হল অপশন কেইটাৰ মাজতে ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি গুৰু ভটিমা জন্ম ৰহস্য ভক্তিমূলক গ্ৰন্থৰ ৰচক কোন অপশন কেইটা যদি চাও তেতিয়ালে ইটোৰ কারেক্ট আনসারটো হৈ যাব অপশন বি মাধৱদেৱ অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি চৰ্যাপদসমূহ কোন ধৰ্মৰ লগত জড়িত সো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি বৌদ্ধ ধৰ্মৰ লগত জড়িত নেক্সট কোৱেশ্চনটো চাই লও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা প্ৰথমখন অংকীয়া নাটকৰ নাম কি অপশন যদি চাও তেতিয়ালে অপশন এ আছে পত্নী প্ৰসাদ অপশন বি আছে ৰাম বিজয় অপশন সি আছে কালিয়া দমন আৰু অপশন ডি আছে পাৰিজাত হৰণ সো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন এ পত্নী প্ৰসাদ নেক্সট কোৱেশ্চনটো চাই লও অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট ৰূপে অভিহিত ঔপন্যাসিক গৰাকীৰ নাম কি অপশন এ আছে দণ্ডিনাথ কলিতা অপশন বি আছে যোগেশ দাস অপশন সি আছে সৈয়দ আব্দুল মালিক আৰু অপশন ডি আছে ৰজনীকান্ত বৰদলৈ সো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন ডি ৰজনীকান্ত বৰদলৈ ফুল নুফুলাকেই গুটি হোৱা গছক কি বোলে অপশন আছে অপশন এ বনৰৌ অপশন বি আছে আকাশী গংগা অপশন সি আছে বনদ্ভিদ আৰু অপশন ডি আছে বনস্পতি সো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন ডি বনস্পতি
শংকৰী যুগৰ কোনগৰাকী কবিক অসমীয়া ব্যাস ৰূপে অভিহিত কৰা হয় সো অপশন কিটাৰ মাজতে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ অনন্ত কণ্ডলী নেক্সট কোৱেশ্চনটো আছে হস্তি বিদ্যাৰ্ণৱ ঘোঁৰা নিদান গ্ৰন্থ কেইখন কোন শাস্ত্ৰৰ গ্ৰন্থ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি ব্যৱহাৰিক সাহিত্য ৰূপৰ টিলিংগাৰ মাত শীৰ্ষক কবিতা পুথিখনৰ ৰচক কোন অপশন এ আছে বীৰেশ্বৰ বৰুৱা অপশন বি আছে মহেন্দ্ৰ বৰুৱা অপশন সি আছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু অপশন ডি আছে মহেশ্বৰ নিয়োগ সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি মহেন্দ্ৰ বৰা নবেল নাম্বাৰ বুলি আখ্যা দিয়া গীতবোৰ হল অপশন এ লোকগীত অপশন বি বিহু গীত অপশন সি বৰগীত আৰু অপশন ডি বিয়ানাম সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি বৰগীত বৰগীতক নবেল নাম্বাৰ বুলি আখ্যা দিয়া হৈছে সুগন্ধি পখিলাৰ কবি হিচাপে কাক জনা যায় অপশন এ আছে নৱকান্ত বৰুৱা অপশন বি আছে হীৰেন ভট্টাচাৰ্য অপশন সি আছে নলিনীবালা দেৱী আৰু অপশন ডি আছে নিৰ্মল প্ৰভা বৰদলৈ সো অপশন কিটাৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি হীৰেন ভট্টাচাৰ্য তলৰ কোনগৰাকী জোনাকীৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয় অপশন এ চন্দ্ৰকুমাৰ আগৰৱালা অপশন বি হেমচন্দ্ৰ গোস্বামী অপশন সি লক্ষীনাথ বেজবৰুৱা আৰু অপশন ডি হেমচন্দ্ৰ বৰুৱা সো অপশন কিটা যদি মই চাওঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি হেমচন্দ্ৰ গোস্বামী পৃথিৱীৰ আটাইতকৈ বেছি কথিত ভাষা কোৱা ভাষা পৰিয়ালটোৰ হল অপশন এ নিগাৰ কংগ অপশন বি আফ্ৰ এছিয়ান অপশন ডি ইণ্ডো ইউৰোপিয়ান আৰু অপশন ডি চীন তিব্বতীয়ান সো ইয়াৰ মাজেৰে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি ইণ্ডো ইউৰোপীয় নেক্সট কোৱেশ্চনটো চাই লওঁ তুংখুঞ্জিয়া বুৰঞ্জীৰ লেখক কোন অপশন এ আছে কাশীনাথ তুমলি ফুকন অপশন বি আছে শ্ৰীনাথ বৰুৱা অপশন সি আছে লীলা গগৈ আৰু অপশন ডি আছে ৰাধানাথ বৰবৰুৱা সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি শ্ৰীনাথ বৰুৱা প্ৰাক শংকৰী যুগৰ অন্যতম শ্ৰেষ্ঠ কবি হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল অপশন এ আছে দুৰ্লভ নাৰায়ণ অপশন বি বিষ্কসিংহ অপশন সি নীলাম্বৰ আৰু অপশন ডি উক্ত এজনো নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ দুৰ্লভ নাৰায়ণ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকী হল ইয়াৰ অপশন কেইটাৰ মাজতে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি মাধৱ কন্দলী বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ প্ৰৱৰ্তক হল অপশন এ দামোদৰ দেৱ অপশন বি গোপাল আতা অপশন সি শংকৰদেৱ আৰু অপশন ডি মাধৱদেৱ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি গোপাল আতা তলত দিয়া কোনটো অগুজ বৰ্ণৰ গোট নহয় সো অপশন কিটা যদি চাওঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি গ ন আৰু ম তিৱাসকলৰ উল্লেখযোগ্য উৎসৱ হল অপশন এ বৰত উৎসৱ অপশন বি আলি আই লৃগাং অপশন সি ফাৰকান্তি আৰু অপশন ডি বাছ পূজা সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ বৰত উৎসৱ বপ্ৰুবাহনৰ যুদ্ধ কাব্যখনৰ মুঠ পদৰ সংখ্যা কিমান সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ 615 মানে 615টা পদ আছে সো ফ্ৰেণ্ডছ আশা কৰিছো কোৱেশ্চন বিলাক আপোনাৰ ভাল লাগিছে এইবোৰ কোৱেশ্চন আপোনাৰ এক্সামৰ কাৰণে বহুতে ইম্পৰ্টেন্ট সো কোৱেশ্চন বিলাক ভালকে প্ৰেক্টিস কৰক আৰু যদি কোৱেশ্চন বিলাক ভাল লাগিছে ভিডিওটো আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিওটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক